हेलो बंधुसकल आपनालोকক सकलोके स्वागतम जनाओ मोर नतुन आन एखन भिडिओলৈ। तो बंधुसकल আজি आमी आहिलु धुबुरीर পৰা फुलबारीলৈ जितु ब्रिजर काम হৈ আছে ब्रिजर नतुन किबा आपडेट हल ने नाइ সেইখিনি आपडेट लबলৈ আহিছো। আৰু মই আজি आपनालोকক দেখুৱাম ब्रिजर पानीर মাজত जिबिलाक काम হৈ আছে पानीर মাজত जिबिलाक खुटिर काम হৈ আছে সেইবিলাক खुटिर काम মই आपनालोকক দেখুৱাম যে पानीर মাজত কেনেকৈ खुटिर काम কৰে। তেনেহলে আপোনালোকে ভিডিওটো স্কিপ নকৰি চাই থাকক। বন্ধুসকল বহুত ভাল লগা এখন দৃশ্য চাওক আৰু ওপৰত যে কেইজনমান মানুহ কাম কৰা চাইছে একচুয়ালি কাৰণটো হল ব্ৰিজৰ পিলাৰৰ কামটো কমপ্লিট হোৱাৰ ভাগতে গৈছে আৰু ব্ৰিজৰ আৰম্ভণিৰ পৰা ব্ৰিজৰ ওপৰৰ কাম ষ্টাৰ্ট হৈ গৈছে চাওক। এইটো মানে এটা আপডেট চাই বহুত ধুনীয়া। আৰু ইয়াতে চাওক সিকিউৰিটি গাৰ্ডে মানে মানুহক ৰখাই আছে गाड़ीबिला गोटे। तो बंधुসকল आमी जे बर्तमान जाई आसु आमी खोजकाढ़ी जाई आसु कारणটো हल ताते बाइक रखी दिसे कोम्पानीर सिक्यूरिटी गार्डे जे इयाলৈকে তোমার মানে পারমিশন নাই तार कारणे बाइक रखी दी आइसु प्राय 2-3 किलोमीटर मान खोजकाढ़ी आहिलु। ओइ कि हल पूरा प्लेयार खोजकाढ़ी आछि चाওক ना एकदम पूरा। तो आमी एतिया पाम आरो चाওক मोर पिछफाले प्राय बहुत काम चलि আছে। तो आपनालोके भिडिओটো स्किप नकरि चाइ थाকক। आमी एतिया আগলৈ যাই আছো खोजकाढ़ी যাই থাকিম जिमान दूरলৈকে যাব পাৰিম। तो বন্ধুসকল আপোনালোক জানে নে এইখন যে ব্ৰিজৰ কাম চলি আছে আৰু এই কামখন কোনে কৰি আছে। তো বন্ধুসকল এই ব্ৰিজৰ কামখন যে কৰি আছে এইটো হল জাপানিজ ইন্টাৰনেশনাল কৰ্পোৰেশন এজেন্সি এই কামখন কৰি আছে আৰু তেওঁলোকৰ কোৱা মতে 2026-27 ভিতৰত এই ব্ৰিজখন কমপ্লিট হৈ যাব। মোটামুটি ধৰ আপোনালোকে প্ৰায় 2028 ভিতৰত আমি এই ব্ৰিজৰ ওপৰেদি আমি ধুবুৰীৰ পৰা ফুলবাৰীলৈ যাব। 75 নম্বৰ পিলাৰ এইখন পিলাৰ বহুতে কমেন্ট কৰি কৈছিল যে কিমানখন পিলাৰৰ কাম হৈছে। তো আজি আপোনালোকক মই দেখুৱাই দিছো এয়া চাওক এইখনে হৈছে 75 নম্বৰ পিলাৰ। তো বন্ধুসকল এয়া চাওক সন্ধিয়া হৈ গৈছে আৰু এতিয়ালৈকে কাম কৰি আছে। এয়া চাওক পুৰা স্পীডত কাম হৈ আছে আৰু এইখন যে কাম চলি আছে পিলাৰৰ এইখন হৈছে 72 নম্বৰ পিলাৰ হয় আৰু ৰাতি প্ৰায় 10-11টা মান লৈ কাম চলিব। এয়া চাওক পুৰা স্পীডত কাম হৈ আছে। তো বন্ধুসকল প্ৰায় সন্ধিয়া হৈ গ'ল এয়া চাওক পুৰা একদম কালা হৈ আছে আৰু এতিয়া আমি খোজকাঢ়ি যিখিনি ঠাইত বাইক ৰখি দিছোঁ সেইখিনি ঠাইত আমি খোজকাঢ়ি যাই আছোঁ। আৰু ইয়াত চাওক পুৰা বৰ্তমান লাইট জ্বলি আছে চাওক আৰু ৰাতি কাম হয় তাৰ কাৰণে পুৰা লাইটিঙৰ ব্যৱস্থা কৰি দিছে চাওক ইফালে গোটেইখিনি একদম পুৰা লাইটিঙৰ ব্যৱস্থা কৰি দিছে। তো বন্ধুসকল ফাইনেলি চাওক আহি আমাৰ বাইক ইয়াতে মানে থৈ দিছিলোঁ চাওক ইয়াতে আহি পাই গ'লোঁ আৰু এতিয়া মই আপোনালোকক দেখুৱাম বৰ্তমান ৰাতি হৈ গৈছে প্ৰায় আৰু মই এতিয়া আপোনালোকক ৰাতিৰ ভিউ দেখুৱাম।